তুমি কবা নমস্কাৰ, মোৰ নাম শ্ৰী গণেশ কোঁৱৰ। আজিৰ ভিডিঅ'টোৰ যোগেদি আপোনালোকে আমাৰ পথাৰৰ প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰক। ভিডিঅ' চাই থাকক। रात गरम हुई और साथिया देख हालत मेरी आले कर दिया हाय रे বাৰু আজি কোনো ভিডিঅ' বনোৱা মানে কথা নাছিলে, মানে ধুনীয়া এটা পৰিৱেশ হৈ গৈছে পথাৰৰ মাজত হাল বাই থাকোঁতে এনে ভিডিঅ' এটা শ্বুট কৰি দিছোঁ। বাৰু আপোনালোকক দেখুৱাম। চ' এতিয়া মই আপোনালোকক এটা যাদু নিচিনা দেখুৱাবলৈ বিচাৰিছোঁ। এইফালে কালাৰটো মই অকণমান এডিট কৰা নাই, আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাব 1 2 এইফালে কালাৰটো আপোনালোকে দেখিবলৈ পাইছে, এটা ধুনীয়া আৰু এইফালে সেয়াত সৰু ঘৰ বা জুপুৰি বুলি কোৱা হয়, তাত জুপুৰি এটা আছে। তাত জুপুৰিটো আপোনালোকক সোমাই দেখাম। তাতে আজিকালি যিহেতু গৰুহাল নাইকিয়া হৈ গৈছে, মানে গৰুহাল যিহেতু ট্ৰেক্টৰ ওলাই গৈছে, সেইবাবে গৰুহাল নাইকিয়া হৈ গৈছে। গৰুহাল আমাৰ ইয়াত মোৰ চকু যিমান দূৰলৈ যায় আমাৰ পথাৰখন বহুত ডাঙৰ, আপোনালোকে দেখিবলৈ পাইছে। তাত গৰুহাল মাত্ৰ মই 2খন বা 3খনে দেখিছোঁ। 3খন বাট, এখন মৌহাল, এখন আৰু 2খন গৰুহাল। চ' আপোনালোকৰ এখন গৰুহালৰ লগত মই মানে আপোনালোকৰ সেই গৰুহালখন আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব চিনেমেটিক শ্বট, এণ্ড মই মানে ভিডিঅ'বোৰত চিনেমেটিক শ্বট অকণমান হ'লেও দিওঁ। আপোনালোকে বাকী ভিডিঅ'বোৰ চাবগৈ, চেনেলটোৰ লগতে ছাবস্ক্ৰাইব কৰিব। আৰু এইফালতো কথাটো নকওঁ, আপোনালোকক দেখিবলৈ পাইছে এইফালে কালাৰটো ইমান ধুনীয়া হৈ আছে। কি হ'ল এতিয়া আপোনালোকক খেতিবোৰ দেখুৱাম, খেতি। আৰু এইফালে মই কঠীয়াতলি পালোহি, আপোনালোকক কঠীয়াতলি কিছু দৃশ্য দেখাই আছোঁ, আপোনালোকে চাওক। এয়া এইফালে কঠীয়াতলি, এইফালে কঠীয়াতলি মানে ইমানটো ওখ হৈছে, আৰু অকণমান ওখ হ'লে মানে এইবোৰ তুলিব। অলপ জুম হৈ থাকিলে, ইমানটো ওখ হ'লে অলপ তুলিব। তাৰপিছত এইফালে কালাৰ এডিটছ ৰং, এইবোৰ কোনো এডিটছ নহয়, জাষ্ট যাদু বুলি ক'বলৈ হ'ল। পথাৰৰ মাজত এনেকুৱা গৰম দিনত আপোনালোকে, আজি বাৰু গৰম দিন নহয়, এনেকুৱা গৰম দিনত এনেকুৱা সৰু পথাৰৰ মাজত যদি জুপুৰি এটা থাকে, তাত যদি আপোনালোকে সোমাই থাকে, অলপমান যদি শুই যায়, বাট আপোনালোকৰ টোপনি ধৰিব। চ' তেনেকুৱাকৈ আপোনালোকক একদম সুন্দৰকৈ ব্লগ এটা দিবলৈ চেষ্টা কৰিম। আৰু জুপুৰিটো আপোনালোকক দেখাই দিছোঁ, দেখাম। সেইটো দেখিছে জুপুৰি, মানে ইয়াক ঘৰ বুলি কোৱা হয়। আৰু এই ঘৰটোতে মানে যেতিয়া হালোৱাবোৰৰ মানে গৰম উঠে, চ' গৰম উঠে তেতিয়া এইবোৰ জুপুৰিটোত মানে যেতিয়া গৰম উঠে তেতিয়া থকা হয়। আৰু ইয়াৰ জুপুৰিটোৰ দৃশ্য চাওক, আপোনাৰ জুপুৰিটো দেখিবলৈ পাইছে, ইমান ধুনীয়া সুন্দৰ। আৰু ইয়াতে আপোনালোকে যদি সোমায়, তেন্তে যেতিয়া গৰম উঠিব তেতিয়া সোমায়, বাট যদি সোমায় এনেকৈ যদি এপাক শুৱে, চাওঁ লাগে। জুপুৰিটো বনোৱা মই এটা ব্লগছ বনাম বুলি ভাবিছোঁ। চ' আপোনালোকে বহুত ধুনীয়া ধুনীয়া ব্লগছ লৈ আনি আছোঁ মই। এই ঘৰটোৰ নাজাৰা বেলেগ। আৰু ইয়াতে মানে যেতিয়া আমাৰ পথাৰত যেতিয়া মাছ ওলোৱা হয়, তেতিয়া মানে ইহঁতে ইয়াতে চৌকা খান্দি থৈছে। চৌকা যিহেতু ইয়াত মাছ পোৰা হয়, মাছ কেনেকৈ এইটো লাহেকৈ চৌকা। বাৰু ইয়াত জ্বলোৱা নাই, এইবোৰ খৰি আনি থৈছে। খৰি যেতিয়া চাহ পানী বনাই খাব পথাৰৰ মাজত। আৰু আপোনালোকক ব্লগছটো অকণমান দেখুৱাই দিওঁ, আৰু বেছি দীঘলীয়া নকৰোঁ ব্লগছটো। জাষ্ট মই আজি এনেই মানে ব্লগছটো বনোৱা হৈ গ'ল, মানে আৰু লেতেৰা হৈ আছোঁ, চেহেৰাটো অলপ বেয়া হৈ আছে। চ' যি কি নহওক, মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আপোনালোকে যদি এই খেতিৰ আপোনালোকে ব্লগছ বিচাৰে, তেন্তে ট্ৰেক্টৰ হাল বোৱা, লগতে আপোনাৰ গৰুহাল, সকলোবোৰ আপোনালোকক দেখাবলৈ চিনেমেটিক শ্বট হিচাপে দেখাবলৈ চেষ্টা কৰিম। লগতে আপোনালোকে যদি ভাল পায় কমেণ্ট কৰিব, আগলৈ যদি এনেকুৱা ভিডিঅ' চাবলৈ বিচাৰে। চ' আমি সম্পূৰ্ণ গাঁৱলীয়া দেখুৱাবলৈ লাজ নাই। এইফালে দৃশ্যটো চাওক, আপোনালোকে চাওক দৃশ্যটো, চাওক না। আৰে এইবোৰ আমাৰ ইয়াত মানে যাদু বুলিয়ে ক'ব লাগিব। আৰু
বাৰু চবৰ ইয়াতে হয় কিন্তু বহুতত খেতি নাই আৰু ইয়াত বৰ পথাৰ বুলি কয় এখন বৰ পথাৰ একদম যিমান দূৰলৈকে আপোনালোকে চাই একদম পথাৰে পথাৰ আৰু একো দেখি নাপায় আৰু এইফালে আমাৰ দাদা আপোনালোকে হাল বোৱা দেখিছে এয়া অলপ পিছৰ চাই দিয়ক কিবা এটা কৈ দে তুমি কবা এফালে ঘূৰ সেইবোৰ আন্ধাৰ মাজতে মই এষাৰি কম কথাৰ মাজতে এচুমা বিচাৰি ল আৰু যদি আপোনালোকে এনেকুৱা ভিডিঅ' চাবলৈ বিচাৰে তেন্তে প্লিজ কমেণ্ট কৰিব মই এটা ধুনীয়া গৰুহাল দেখুৱাম আৰু এইফালে ট্ৰেক্টৰ বোৱা দেখুৱাম আপোনালোকক চ' আপোনালোকক আমাৰ খেতি পথাৰৰ কিছু দৃশ্যাংক প্ৰাকৃতিক সৌন্দৰ্যতাৰ মাজত কিছুমান চিনেমেটিক ভিডিঅ' হওক বা আৰু কিবাকিবি এনে কথাবোৰ কৈ আপোনালোক ভিডিঅ'বোৰ দেখুৱালোঁ আপোনালোকে কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব আৰু অকণমান আছে কিবা এটা চাই থাকক আৰে চাই থাকক মানে নতুন যদি আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবা চেনেলটো মাজতে মই এষাৰি কম বাৰু আপোনালোকে ভিউজবোৰ দেখিবলৈ পাইছে ইমান সুন্দৰ ভিউজ এইফালে আপোনালোকে দেখিবলৈ পাইছে এইফালে আৰু ইয়াত দাদা হাল বাই আছে মই আপোনালোকক দেখাবলৈ বহুতো চেষ্টা কৰিছোঁ হালধীয়া সোণাৰু হৈ ফুলি ৰোৱা এভানি মন আপোনালোকৰ সেই জুপুৰিটো দেখাইছিলে জুপুৰিটো হৈছে ইহঁতৰে আৰু ইয়ে গৰুহাল বাই আপোনালোকক গৰুহালৰ কিছু দৃশ্য দেখুৱাম আপোনালোকক চাই আৰু আপোনাৰ গণেশ নামটো কৈ দিয়া নমস্কাৰ মোৰ নাম গণেশ কোঁৱৰ ভালে কৈ দিয়া ভালকৈ নমস্কাৰ মোৰ নাম শ্ৰী গণেশ কোঁৱৰ ইয়াৰ নাম হৈছে গণেশ কোঁৱৰ আপোনালোকে দেখিবলৈ পালে আৰু আপোনালোকক মই হাল বোৱা গৰু হাল বোৱা কিছু দৃশ্যাংক আপোনালোকক দেখুৱাম আপোনালোকে চাই থাকিব লগতে আপোনালোকক জুপুৰিটো দেখুৱাম ইহঁতে গৰম দিনত কেনেকৈ থাকে আৰু ইয়াত পূৰা বতাহ মাৰি আপোনালোকক দেখুৱাম এতিয়া ভিউজবোৰ দেখিবলৈ পাইছে ইমান সুন্দৰ এডিটিং নকৰাকৈ এনেকুৱা ধুনীয়া কালাৰ এডিট হৈ গৈছে আপোনালোকে দেখিবলৈ এতিয়া আপোনালোকে গম পাইছে কালাৰ ডিচ নকৰাকৈ এইবোৰ ইমান ধুনীয়া সৌন্দৰ্যৰ দৃশ্যাংক আপোনালোকে দেখিবলৈ পাইছে আপোনালোকে চাই থাকক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব লগতে শ্বেয়াৰ কৰিব চেনেলটো চ' চাই থাকক চ' আপোনালোকে যদি ভাল পালে লাইক কমেণ্ট কৰিব বাই বাই মোৰ চেনেলটোৰ ভিডিঅ'বোৰ আপোনালোকে বহুতে ছাবস্ক্ৰাইব নকৰে ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চাবৰ লগতে আৰু মানে আৰু আপোনালোকে হোৱাটছআপৰ ষ্টেটাছত মোৰ ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব